নমস্কাৰ সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি হেঁপাহৰ ভোগালী বিহু। পুৱাই অগ্নি দেৱতাক সেৱা জনাই ৰাজ্যত শান্তি সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা। সমাজৰ পৰা অসূয়া অশান্তি নাশ কৰি অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ বান্ধন সুদৃঢ় কৰাৰ সংকল্পৰে ৰাইজে উলহ মালহেৰে উদযাপন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু। অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটাৰ যোগে অসমীয়াতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক জনালে ভোগালী বিহুৰ শুভেচ্ছা। তেখেতে জনায় ভোগালী বিহুৱে কঢ়িয়াই আনে আশা আৰু সমৃদ্ধিৰ বাৰ্তা। মাঘৰ এই মোহনীয়া উৎসৱত মই বিশেষকৈ অসমৰ ভাতৃ ভগ্নীসকললৈ ওলগ জনাইছোঁ। এই উৎসৱে সমাজৰ আনন্দ সঞ্চাৰ কৰক। নৰেন্দ্ৰ মোদী। তো এইখিনি আছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনোৱা ভোগালী বিহুৰ শুভেচ্ছা। ভিডিঅ'টো এইখিনি আছিল, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ নতুন এটা ভিডিঅ' নতুন এটা টপিক লৈ আপোনালোকৰ মাজত পুনৰ আহি যাম। থেংক ইউ, বাই।